কৰি আহিলোঁ এতিয়া খাবলৈ কিবা এটা বনাওঁ সন্ধিয়া সময়ত চাহৰ লগত খাবৰ কাৰণে কি বনাওঁ আপোনালোকক দেখাই থাকিম মই ভৰি হাত ধুই কৰি আহোঁ হাত ধুই ফ্ৰেছ হৈ লৈ পেলাই বনাম আপোনালোকে চাই থাকিবচোন এটা চৰিয়াত 2 কাপ চাউলৰ গুড়ি লৈছোঁ 2 কাপ ময়দা লৈছোঁ একেটা কাপেৰে 2 কাপ গাখীৰ আৰু 1 কাপ পানী লৈ গোটেইখিনি এটা ভাল বেটাৰ বনাই ল'ম ভালকৈ মিহলি কৰি ল'ম গোটেইখিনি আৰু ইয়াতে 4 চামুচ চেনিও দিম 4 চামুচ চেনি দিলোঁ এটাখিনি গোটেইখিনি ভালকৈ মিহলাই ল'ম এটা বেটাৰ তৈয়াৰ কৰিম বেটাৰটো এনেকৈ বনাম যাতে বেছি ডাঠো নহয় বেছি পাতলো নহয় এইখিনি এনেকৈ বনাইছোঁ ভালকৈ মিহলি কৰি ল'ম মই বনাবলৈ লৈছোঁ পাটিচেপ্তা পিঠা আপোনালোক সকলোৱে বনাব জানে তথাপিতো মই অকণ বেলেগ ধৰণে বনাম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব এইখিনি আধা ঘণ্টাৰ কাৰণে ৰাখি থ'ম এতিয়া এইখিনি হ'ল তিল মই তিল পিঠা বনাইছিলোঁ তাৰ লগত বেছি হ'ল তিলখিনি ধুই শুকুৱাই ভাজি গুড়ি কৰি লোৱা হৈ আছে আৰু ইয়াতে মিঠৈ খানা হৈ আছে আৰু ইলাচি দালচেনি দি থৈছোঁ আৰু কমলাৰ শুকান বাকলিৰ গুড়িও দিয়া হৈ আছে ফ্লেভাৰটোৰ কাৰণে এতিয়া এখন কেৰাহীত ঘিউ গৰম কৰি মিঠৈ দি দিছোঁ মিঠৈখিনি পগাই লৈছোঁ এইখিনি তিলখিনিৰ আগতে কৰি ল'ব পাৰে কিন্তু মোৰ যিহেতু তিল মিঠৈ খানা হৈ আছে গতিকে অলপ দি পেলাই ফ্লেভাৰটোৰ কাৰণে টেষ্টটোৰ কাৰণে এনেধৰণে কৰিছোঁ ইয়াতে 4 চামুচ পানীও দিছোঁ যিটো ভিডিঅ'ত দিয়া নহ'ল এতিয়া জুইডাল নুমুৱাই পেলাই তিলখিনি দি দিলোঁ ধুনীয়াকৈ মিহলাই লৈছোঁ এখন বাতিত উলিয়াই লৈ পেলাই হাতেৰে ভালকৈ মিহলি কৰি ল'লোঁ এডাল অমিতাৰ ঠাৰি ধুই শুকুৱাই থোৱা আছে আগতে আইতামাহঁতে ব্যৱহাৰ কৰিছিলে পানী পিঠা কেৰাহী পিঠা বনাবৰ কাৰণে তেৱাত বা কেৰাহীত তেল সানিবৰ কাৰণে ব্যৱহাৰ কৰিছিলে আজি ময়ো কৰি চালোঁ কচুৰ ঠাৰি বা কলগছৰ ঠাৰিও ব্যৱহাৰ কৰিব পাৰি আজিকালিতো বজাৰত নাইলনৰ বা প্লাষ্টিকৰ বিভিন্ন ধৰণৰ ব্ৰাছ ওলাইছে কিন্তু মই সেইবিলাক ব্যৱহাৰ নকৰোঁ আজি অমিতাৰ ঠাৰিডালেৰে তেল সানিলোঁ ঘোল তেৱাখনত দিছোঁ মই 2.5 চামুচ ঘোল দিছোঁ আৰু এইখিনি বহল কৰি ল'ম আপোনালোকে পিঠাখন কিমান ডাঙৰ কৰে সেই অনুপাতে ঘোল দিলেই হ'ল মই যিহেতু এফালে যাবলৈ ওলাইছোঁ গতিকে পিঠাখন অকণ ডাঙৰকৈ বনাইছোঁ আৰু সোনকালে বনাই খাই বৈ যাব লাগিব অলপ ঘিউ সানি ল'লোঁ পিঠাখনৰ ওপৰত বনাই লোৱা তিলৰ পুৰ 3 চামুচ দি দিছোঁ পিঠাখনৰ ওপৰত এনেকৈ মেৰাই দিলোঁ এখন পিঠা হৈ গ'ল এনেধৰণে গোটেইকেইখন পিঠা বনাই পেলাম সাধাৰণতে পাটিচেপ্তা পিঠাত পুৰ হিচাপে নাৰিকল বা ক্ষীৰ ব্যৱহাৰ কৰা হয় মই এনেকৈ তিল ব্যৱহাৰ কৰিছোঁ আৰু তিল ব্যৱহাৰ কৰি পাটিচেপ্তাখন বনালে খাবলৈ বহুতেই সুন্দৰ হয় বহুত টেষ্টি হয় এনেধৰণে আপোনালোকে বনাই খাই চাবচোন আৰু কোনে কোনে বনাই খাইছে তেওঁলোকে কমেণ্ট কৰি জনাব আৰু যদি খোৱা নাই তেনেহ'লে এবাৰ এনেধৰণে পুৰ তৈয়াৰ কৰি পেলাই পাটিচেপ্তাখন বনাই খাব এয়া হৈ গ'ল খাবলৈ বহুত টেষ্টি হৈছিল এতিয়া কামপুৰলৈ যাওঁ শাহুমাৰ আজি শ্ৰাদ্ধ আছে 1 ফাগুনতে হয় কিন্তু বিশেষ অসুবিধাৰ কাৰণে সেই দিনটোত এনেই বন্তি জ্বলাই পেলাই থৈ দিয়া গ'ল আজি অকণমান নিয়ম কৰা হয় আমি ইয়াত কোঠিয়াতলীত থাকোঁ ইয়াত কৰা নাই কামপুৰ মেইন ঘৰতে কৰা হৈছে তাতে মা দেউতা আছিলে তাতে মা ঢুকাইছিলে মেইন ঘৰ যিহেতুকে তাতেই কৰিব লাগিব গতিকে গৈ আছোঁ তাতে আপোনালোকক লগ পাম দেখাই থাকিম আমি আমাৰ নিয়মত কেনেকৈ কৰোঁ বৰ বিশেষ ডাঙৰ আয়োজন কৰা নাই ঘৰতে সন্ধিয়া এতিয়া পাঠ পঢ়া হ'ব আৰু বাকীখিনি আপোনালোকে দেখি থাকিব দেখুৱাই থাকিম আপোনালোকক তেনেহ'লে অলপ দেখুৱাই থাকোঁ লগ পাই আছোঁ তাতে সন্ধিয়া 6টাই বাজিলে কামপুৰলৈ গৈ আছোঁ এতিয়া আমি গাড়ীখন পাৰ্কিং কৰি থৈছোঁ কঠীয়াতলী চকতে মানে দাদাই কল আনিব গৈছে যিহেতু আমি এখন কামলৈ গৈ আছোঁ বাইদেউৰ শাহুমাৰ শ্ৰাদ্ধলৈ লগতে আমাৰ লগত আছে মোৰ লগতে আমাৰ বাইদেউ আছে বাইদেউজনী দিছে মোৰ ৱাইফ আছে আমাৰ দাদাৰ ছোৱালীজনী আছে কুহি তাৰপিছত বাবু আছে গতিকে আপোনালোকে আশীৰ্বাদ কৰক যাতে ভালে ভালে আমি আকৌ ঘৰ আহি পাওঁ ধন্যবাদ বাইদেউৰ চেনেলটো চাব ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে লাইক কৰিব
আৰু কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব কামপুৰ টাউন পাই গ'লোহি লাইটৰ পোহৰত বহুত ধুনীয়া লাগিছে দেখিবলৈ আমি কামপুৰ ৰেল ষ্টেচন পাৰ হৈ যাব লাগিব ৰেল ষ্টেচনত অভাৰব্ৰিজৰ কাম চলি আছে খুব ধুনীয়া লাগিছে দেখিবলৈ লাইটবিলাক জ্বলি আছে কামপুৰ ঘৰ পাই গ'লোহি প্ৰসাদত দিবৰ কাৰণে কিছু বজাৰ কৰি আনিছিলোঁ গতিকে সেইখিনি গাড়ীৰ পৰা নমাই লোৱা হ'ল দাদা বৌয়ে ঘোষা ধৰিছে এতিয়া পুথি পঢ়িব ভিতৰতে পতা হৈছে অনুষ্ঠুপীয়াকৈ কৰা হৈছে শাহুমাৰ শ্ৰাদ্ধকণ এইবাৰ 3 বছৰ হ'ল বাহিৰত ৰভা দিয়া নাইকিয়া কেইজনমান কথাটো নিয়মটো কৰা হৈছে পুথি পঢ়ি আছে কীৰ্তন পুথিও পঢ়িছে নম পঙ্কজ নাভায় নম পঙ্কজ মালিনে যিহেতু নিমন্ত্ৰিত ভকতক ভাত খোৱা হ'ব গতিকতে ভাতৰ আয়োজন চলি আছে পিছফালে পাচলি কাটি আছে পুথি পঢ়া শেষ হ'ল মহাপ্ৰসাদ খোৱাৰ পিছত ভাত খাবলৈ বহিছে সকলো দেউৰীয়ে ভাত বিলাই আছে ৰাতি 10টাই বাজিলে আমিও খাই বৈ লৈ পেলাই সোনকালে যাবগৈ লাগিব কঠীয়াতলিলৈ দেখালোঁ আপোনালোককো শাহুমাৰ শ্ৰাদ্ধকণ বৰ বিশেষ আয়োজন কৰা হোৱা নাইকিয়া সৰুকৈ ভিতৰতে পতা হ'ল আপোনালোকৰ বাৰু কেনেধৰণে পাতে জনাবচোন যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব এগৰাকী বৌ ভিতৰত বাতি সজাই আছে ভকতক দিবৰ কাৰণে তৰকাৰী ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম